আমি যি গ্ৰীণ বাছৰ মানে শুভ আৰম্ভণি যি কৰিলোঁ এইটো হ'ল আমাৰ গ্ৰীণ বাছ মাজবাদৰ পৰা তেজপুৰ কিন্তু বাছখন মাজবাৰৰ পৰা তেজপুৰ নাযাব তেজপুৰৰ পৰা মাজবাদ আহিব ৰাতিপুৱা তেজপুৰৰ পৰা মাজবাদ আহিব আকৌ মাজবাদৰ পৰা তেজপুৰ যাব আকৌ আহিব আকৌ যাব গম পাইছেনে দিনত দুবাৰ যাব আৰু দুবাৰ আহিব আৰু এইটো কিয় কৰিব লগা হৈছে যেহেতু আমাৰ ইয়াত চাৰ্জিং ষ্টেচন নাই চাৰ্জিং ষ্টেচন থকা হ'লেহেঁতেন মাজবাদৰ পৰা ষ্টাৰ্ট হ'লে হয় কিন্তু মাজবাদবাসী ৰাইজে মোক এটা অনুৰোধ জনাই আছে মাজবাদৰ পৰা আৰম্ভ নকৰি পেলাই ধনশী বাগিচাৰ পৰা আৰম্ভ কৰিলে বেছি ভাল হ'ব বুলি কৈছে তো এইখিনি কথা মই বিবেচনা কৰি আছোঁ আমাৰ যেহেতু গাড়ী এবাৰ চাৰ্জ কৰাৰ পিছত অনলি 120 কিলোমিটাৰহে দৌৰে তো ধনশীলৈকে লৈ গ'লে এইটো কিবা টেকনিকেল কিবা থাকিব পাৰে নেকি এইটো মই জানাৰ পিছত ইয়াৰ সিদ্ধান্তটো দিম সময়টো বান্ধি দিয়া হ'ব একচুৱেলি আমি মেইন টাৰ্গেট মাজবাদৰ কাৰণে লৈছোঁ তো মাজবাদৰ মানুহে কোনটো সময়ত গ'লে TMCত ভাল ছাৰ্ভিচ পাব পাৰে ঢেকীয়াজুলিত ভাল বজাৰ পাব পাৰে কোনোবা ঢেকীয়াজুলি কলেজত পঢ়িব দৰং কলেজত পঢ়িব যাব পাৰে এইটো লক্ষ্য ৰাখিয়ে এই টাইমটো নিৰ্ধাৰিত কৰা হ'ব ওদালগুৰিতো আমাৰ চাৰ্জিং ষ্টেচন মই মন্ত্ৰী হোৱাৰ পিছত মই কৰিব চেষ্টা কৰিছিলোঁ কিন্তু মইতো মন্ত্ৰী হ'লোঁ একেবাৰে শেষ ভাগত তাৰ কাৰণে এতিয়া নতুন বাজেট নোলোৱালৈকে মই কৰিব নোৱাৰিম তাৰ কাৰণে আমাৰ সন্মানীয় চিফ ডাঙৰীয়াক অনুৰোধ কৰোঁতে তেখেতে BTCৰ পৰাও খুব আগ্ৰহী চাৰ্জিং ষ্টেচন কৰিবৰ বাবে কিন্তু মই অতি সোনকালে আৰু ওদালগুৰিবাসীৰ বাবে নতুন বাছ সেৱা আৰু দি আছোঁ এইটো হ'ল গহপুৰৰ পৰা ওদালগুৰি ভলভ AC বাছ গহপুৰৰ পৰা ওদালগুৰি অহা 5 তাৰিখত উদ্বোধন কৰা হ'ব